এমএলএ মুরব্বী মন্ডলকে নির্দেশন আপনার সংযুক্ত বড় গণমঞ্চৰ মাননীয় উপদেষ্টা এটা আমাৰ দীক্ষিত বড়ো ছাত্ৰ সন্থাৰ তেওঁ সভাপতিও আছিল। চমলাত যেতিয়া গুলী মাৰিছিল তাৰপিছত তেখেতে সভাপতি দায়িত্বটো পাইছিল দীক্ষিত বড়ো ছাত্ৰ সন্থা। সংগ্ৰামী নেতা আজিলৈকে আমাক সহায় সহযোগিতা পৰামৰ্শ আগবঢ়াই আছে আমাৰ বিপিন গয়াৰী ডাঙৰীয়াই। আৰু ইয়াৰ লগতে আজি উপস্থিত হ'ব পাৰিছে আমাৰ এটা সময়ৰ সংযুক্ত বড়ো গণমঞ্চৰ সাধাৰণ সম্পাদক তথা আজিৰ বড়ো কছাৰী ৱেলফেয়াৰ কাউন্সিলৰ ইএম আমাৰ ডাঙৰ দাদা মাননীয় অনিল বসুমতাৰী। আৰু ইয়াতে উপস্থিত আছে প্ৰাক্তন ছাত্ৰ নেতা আমাৰ বড়ো কছাৰী ৱেলফেয়াৰ কাউন্সিলৰ বৰ্তমানৰ ইএম আপোনালোকৰ সবৰে মৰমৰ আপোনালোকে সকলোৱে চিনি পায় না দশৰথ বড়ো আপোনালোকৰ ইএম সাউথ কামপুৰ পৰা একেতে ইএম যিমানলৈকে ডেভেলপমেণ্ট কাম হ'ব একেতে চাব ইয়াত তেখেতক সকলোৱে চিনি পাব লাগে। তেখেতলৈ মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু এই সভাতে উপস্থিত মোৰ সহকৰ্মী সহসাধাৰণ সম্পাদক অমিত কুমাৰ বসুমতাৰী, ইয়াতে সাধাৰণ সম্পাদক এজন আহিছে আমাৰ সদৌ লক্ষীপুৰৰ পৰা গোৱালপাৰা লক্ষীপুৰ অভিৰাম বড়ো ডাঙৰীয়া। আৰু মোৰ কাষতে আপোনালোকৰ এই অঞ্চলৰে বয়সস্থ হাকাতি গাঁৱৰ বিনয় কুমাৰ বসুমতাৰী ডাঙৰীয়া আৰু আমাৰ ক্ৰীড়া সম্পাদক ৰূপেশ্বৰ বড়ো আপোনালোকৰ এই অঞ্চলৰে। আৰু এটা সময়ত আমাৰ সংযুক্ত বড়ো গণমঞ্চৰ দক্ষিণ কামৰূপ জিলাৰ প্ৰতিষ্ঠাপক সভাপতি আৰু তেখেতে তাৰমানে উপেন্দ্ৰনাথ কৰ্মৰ সময়ত তেখেতে তাৰমানে লিটেল ছেক্ৰেটাৰী আছিল। দীঘলীয়া এটা ৰাজহুৱা কাম কৰি আহি আপোনালোকৰ অঞ্চলৰে প্ৰফুল্ল বড়ো ডাঙৰীয়া ইয়াত উপস্থিত হৈছে। আৰু আমাৰ জিলা সভাপতি মাননীয় ৰৰেশ্বৰ দৈমাৰী ডাঙৰীয়া, আপোনালোকৰ সাউথ কামৰূপ জিলাৰ মাননীয় সাধাৰণ সম্পাদক দেৱজিৎ বড়ো আৰু এই মোৰ সন্মুখতে থিয় আছে ৰিপৰ্টাৰ তেওঁ বহুত পেপাৰত তাৰমানে দিয়ে তাৰমানে কিবা মিডিয়া ইউটিউব বনাই সব নিউজত বাতৰি চাকৰি পঠায়। মোৰে ভাতৃ প্ৰতিম অৰুণ ব্ৰহ্ম আৰু এই অঞ্চলৰ শ্ৰদ্ধাৰ ৰাইজ আই মাতৃসকল, আজি মই ভাবিছোঁ আজি খুব মিটিংটো তাৰমানে কৰিবৰ কাৰণে বেছি আই মাতৃসকলে বেছি আশা লৈছে। গতিকে মহিলা সবলীকৰণ যে আমি কৈ থাকোঁ এই মহিলা সবলীকৰণটো তাৰমানে আপোনালোকৰ ইয়াত অলপ আগবঢ়াই দিলে মহিলাসকলে বেছি মিটিং মাতা বেছি কিবা কৰাটো সবলীকৰণ বুলি কোৱা হয়। যিয়ে নহওক মই প্ৰথমে এই অঞ্চলত আহি পেলাই সমূহ বড়োবাসী ৰাইজ তথা ইয়াৰ বিভিন্ন সংগঠনৰ যিবিলাক বিষয়বব আছে মই নামটো ক'ব পৰা নাই, গঠিত বেয়া নাপাব। মঞ্চত উপস্থিত সকলো শ্ৰদ্ধাৰ যিবিলাক কৰ্ম কিবা আছে বিশিষ্ট ব্যক্তি আছে মই সকলোলৈ শ্ৰদ্ধা নিবেদন কৰিছোঁ। আপোনালোকে জানে যে প্ৰাক স্বাধীনতা কালৰে পৰাই আমি অকল বড়ো মানুহ বুলি নহয়, আমি জনজাতি মানুহবিলাকে কিমান ৰেস্পেক্টেড আছিলোঁ, নিপীড়িত আছিলোঁ আপোনালোকে হয়তো জানে। তাৰ বাবে পৰিত্ৰাণ পাবলৈ কাৰণে আমি দীঘলীয়া এটা দীক্ষিত বড়ো ছাত্ৰ সন্থাৰ জৰিয়তে দীঘলীয়া এটা আন্দোলন কৰি এই আন্দোলনৰ জৰিয়তে প্ৰথম আমাৰ BSc চুক্তি হ'ল, তাৰপিছত BTC চুক্তি হ'ল। BSc-BTC চুক্তি স্বাক্ষৰ হ'লেও BTCৰ বাহিৰত যে লক্ষাধিক বড়ো মানুহ থাকি গ'ল তাত আৰ্থ সামাজিক বা শৈক্ষিক বা আমাৰ যিবিলাক পৰম্পৰা আমাৰ অৰ্থনৈতিক উন্নয়নৰ কাৰণে একো কাম নহ'ল। এই কথাটো লক্ষ্য কৰি পেলাই আমি 2014 চনৰ 18 জুলাই তাৰিখে ধেমাজিৰ
চাঞ্জাৰী নগৰী বুলি কয় চিমেণ্ট চাপৰি অসমৰ প্ৰায় 22খন জিলাৰ যিমান বুদ্ধিজীৱী আছে প্ৰাক্তন ছাত্ৰ নেতা নিখিল বড়ো ছাত্ৰ নেতা প্ৰাক্তন ছাত্ৰ নেতা বড়ো সাহিত্য সভা এক্স-বিএলটি এনডিএফবিৰ প্ৰাক্তন নেতাসকল বা বিভিন্ন বড়ো জাতীয় সংগঠনৰ নেতৃবৃন্দৰ লগত পেলাই আমি কি কৰিলোঁ সকলো বুদ্ধিজীৱীক লৈ পেলাই এটা মিটিং কৰিলোঁ বিটিডিৰ নামত যে আমি বঞ্চিত হৈ আছোঁ গতিকে সৰু সৰু ক্ষুদ্ৰ ক্ষুদ্ৰ জনজাতিবিলাকে আমাতকৈ কম জনসংখ্যা থকা জনজাতিসকলেও তাৰমানে এটা স্বশাসন এটা পালে স্বায়ত্তশাসন পালে কিন্তু আমি 10 লক্ষাধিক আছোঁ বড়ো মানুহ বিটিডিৰ বাহিৰত বৰ্তমান এই 10 লক্ষাধিক বড়ো মানুহৰ কাৰণে কোনো ৰাজনৈতিক অধিকাৰ বা অৰ্থনৈতিক উন্নয়নৰ কাৰণে বা শৈক্ষিকভাৱে আমি উন্নয়নত আগবাঢ়িবৰ কাৰণে আমাৰ কোনো ব্যৱস্থা এই কথাটো চিন্তা কৰি পেলাই আমি সংযুক্ত বড়ো গণমঞ্চ নামৰ এটা সংগঠন জন্ম দিওঁ সংযুক্ত বড়ো গণমঞ্চৰ মূল লক্ষ্যটো হ'ল যেহেতু এটা জনগোষ্ঠীৰ ভাষা যদি জীয়াই থাকিব লাগে কলা সংস্কৃতি যদি জীয়াই থাকিব লাগে অৰ্থনৈতিকভাৱে যদি উন্নয়ন হ'ব লাগে শৈক্ষিকভাৱে যদি আমি আগবাঢ়িব লাগে নিজস্ব এটা প্ৰতিটা জনগোষ্ঠীক এটা স্বশাসন লাগে এই স্বশাসনৰ কাৰণে আমি প্ৰথমে 2014 চনৰ পৰা অবিৰামভাৱে আমি সংগ্ৰাম কৰি আহিছোঁ আৰু বিগত যিটো কংগ্ৰেছ চৰকাৰ আছিল তৰুণ গগৈ তাৰ দিনতে আমাক এই কাউন্সিলখন দিয়াৰ যোজনা কৰিছিল কিন্তু আমি গ্ৰহণ নকৰোঁ গ্ৰহণ নকৰাৰ মূল লক্ষ্যটো হ'ল তিনিটা যিটো চিডিউলৰ বাহিৰেও সেইটো সময়ত 6টা অট'নমাছ কাউন্সিল আছিল এই 6টা অট'নমাছ কাউন্সিলত যিবিলাক বড়োসকল আছে তেওঁলোকে এই কাউন্সিলত অন্তৰ্ভুক্ত হ'ব নোৱাৰে বুলি সেইটো সময়ত মডেলিটিত উল্লেখ আছে সেইকাৰণে আমি সেই কাউন্সিলখন নাকচ কৰিছোঁ আৰু সেইটো সময়তে কি কৰিলে আমাক বিজেপি দলে ক'লে যে কংগ্ৰেছে যিটো কাউন্সিল দিব লৈছে আপোনালোকক আমি তাতকে এটা ভাল এটা কাউন্সিল আপোনালোকক দিম বুলি আমাৰ লগত চুক্তি কৰিলে আপোনালোকে গম পোৱাটো ভাল ৰাইজে যে আমি বিটিডিৰ বাহিৰত আমি কিছুমান সমষ্টিত জিকিব নোৱাৰিলেও আমি বিটিডিৰ বাহিৰত 29টা সমষ্টিত আমি নিৰ্ণায়ক ভূমিকা লওঁ 29 কনষ্টিটুৱেন্সি এই 29টা সমষ্টিত নিৰ্ণায়ক ভূমিকা লৈ পেলাই আমি চৰকাৰক ভাঙিব পাৰোঁ পাতিব পাৰোঁ এইটো কৰিবলৈ হ'লে কি হ'ব আমি সাংগঠনিকভাৱে আমাৰ যিমান জাতীয় সংগঠন আছে একত্ৰিত হ'ব লাগিব ৰাইজে সংগঠনৰ কথাবিলাক বুজি পাব লাগিব তেতিয়া আমি একত্ৰিত হওঁ চৰকাৰ ভঙা পাতাটো আমাৰ বড়ো মানুহৰ হাতত বিটিডি পাৰে আমি এইটো জনজাতি কৰিব পাৰোঁ যিয়ে নহওক মই দীঘলীয়া নকওঁ আমাৰ বিশিষ্ট অতিথিসকল আছে যে আমি সংযুক্ত বড়ো গণমঞ্চটো যিবিলাক আমাৰ আগৰ পৰাই যিবিলাক সংগঠন আছে নিখিল বড়ো ছাত্ৰ সন্থা আছে আমাৰ মাজত বড়ো সাহিত্য সভা আছে ধৰ্মীয় সভাবিলাক আছে আমাৰ মাজত আৰু আপোনালোকৰ এই অঞ্চলত কি আছে বড়ো জাতীয় পৰিষদ বুলি এটা পুৰণা এটা সংগঠন আছে মই আপোনালোকৰ যেতিয়া বড়ো জাতীয় পৰিষদৰ যেতিয়া কিবা আছিলে অধিৱেশন আছিলে মোক অতিথি হিচাপে আমন্ত্ৰণ কৰিছিলে বড়ো সাহিত্য সভাৰ সভাপতি মাননীয় সভাপতি আৰু মই আমাৰ ইএম ছাৰ অনিল বসুমতাৰী আমি আহিছোঁ তেতিয়াও কৈছিলোঁ যে ইয়াত থকা জাতীয় পৰিষদৰ লগত আমি একেলগে মিলিত হৈ পেলাই কাম কৰিবলৈ আমি প্ৰস্তুত কৰিছোঁ জাতীয় উত্তৰণৰ স্বাৰ্থত আমি কাম কৰিবলৈ প্ৰস্তুত কৰিছোঁ কাৰণ যিমান নেকি জনগোষ্ঠীয় আমাৰ জাতীয় সংগঠন আছে এই সংগঠনবিলাকৰ জাতীয় চেতনাবোধ থকাটো দৰকাৰ আমি জাতীয় স্বাভিমানৰ কথাটো ভাবিব লাগিব যিয়ে নহওক সেইকাৰণে আমি কৈছোঁ যে ইউনাইটেড বড়ো পিপুলছ অৰ্গেনাইজেশ্যন বা সংযুক্ত বড়ো গণমঞ্চখন আগৰ পৰা থকা আমাৰ বড়ো জাতীয় সংগঠনবিলাকৰ লগত কোনোজনে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ বা সংঘাত সৃষ্টি কৰিবলৈ এই সংগঠনটো জন্ম দিয়া নাই এই সংগঠনটো আগৰ পৰা থকা যিমানকে সংগঠন আছে নিখিল বড়ো ছাত্ৰ সন্থা হওক বড়ো সাহিত্য সভা হওক ইয়াত জাতীয় পৰিষদ হওক তেওঁলোকৰ মিলিত হৈ পেলাই সৰ্বাংগীনভাৱে বড়ো জাতিৰ উন্নয়নৰ কাম কৰিবৰ কাৰণে আমি প্ৰস্তুত হ'ম
সেইকাৰণে মই কৈছোঁ আজি তাৰিখত যে আমি আজি যিহেতু এটা স্বশাসন পালোঁ, নিজক চলাব পৰা এটা শাসন পালোঁ, খুব প্ৰাৰম্ভিক অৱস্থাত আছে, প্ৰিলিমিনাৰী অৱস্থাত আছে। যিমান নেকি আমি পুঁজি আবণ্টন পাবলৈ সেইমতে পোৱা নাই। মিচিং অট'নমাছ কাউন্সিলে প্ৰায় 8 লাখ মানুহৰ কাৰণে তাৰমানে 100 কোটি ওচৰত পাই গ'ল। কিন্তু আমাক প্ৰাৰম্ভিক অৱস্থাত তেওঁলোকে মাত্ৰ আমাক 13.5 কোটি টকা দিছে। 13.5 কোটি টকা দিলেও তাৰমানে কি হৈছে, আমি আমাৰ কাউন্সিলখন হ'ল অসমৰ ভিতৰত সৰ্ববৃহৎ কাউন্সিল। আমাৰ সময়ত ডাঙৰ কাউন্সিল নাই। ধুবুৰীৰ পৰা আৰম্ভ কৰি শদিয়াটো আপোনালোকে শুনিছে, গৈ পোৱা নাই কিন্তু শদিয়াটো শুনিছে। শদিয়া বুলিতো গান আছে, মা মই শদিয়ালৈ যাম বুলি গান নাই জানো? আপোনালোকে নিশ্চয় শদিয়াটো শুনিছে। এই শদিয়ালৈকে আছে। শদিয়াৰ পৰা আপোনাৰ বৰাকভেলী আমি নতুনকে আমাৰ এটা স্বগোষ্ঠীয় মানুহ, যি জনগোষ্ঠীটোৰ ভাষা কলা সংস্কৃতি আমাৰ লগত মিলে, সেই গোষ্ঠীটো এই কাউন্সিলৰ থ্ৰুদি আমি পালোঁ। গুৰু আৰু জ্ঞান হাইলাকান্দি, কাছাৰ, কৰিমগঞ্জ এই জিলাত তেওঁলোকে আছে। 50,000তকৈ অধিক জনসংখ্যা এই অঞ্চলত তেওঁলোকৰ আছে। তেওঁলোকে আমাৰ কাউন্সিলৰ অন্তৰ্ভুক্ত। গতিকে গোটেই অসমখন সামৰি পেলাই এই কাউন্সিলটো গঠন কৰি দিয়া হৈছে। এই কাউন্সিলটো এতিয়া চৰকাৰে কি কৰিছে? চৰকাৰে তাৰমানে এই কাউন্সিলখন অতি শীঘ্ৰে ইয়াৰ গাঁওসমূহ চিনাক্তকৰণ কৰি পেলাই, ইয়াৰ সমষ্টিবিলাক নিৰ্ধাৰণ কৰি পেলাই ইলেকশ্যন পতাৰ যোজনা কৰিছে। গতিকে আমি ভাবিছোঁ প্ৰথম যিহেতু ইলেকশ্যন হ'ব বড়োকছাৰী ৱেলফেয়াৰ সমাজ কাউন্সিলৰ, আমি যাতে খুন্দা নালাগে, ইয়াত চবেই টিকেট বিচাৰি পেলাই যিবিলাক চিনিয়ৰ বেচিছৰ আগৰ ৰাইজৰ কাম কৰি তেওঁলোক যাতে শ্ৰদ্ধা কৰা হয়, সন্মান দিয়া হয়, সেইকাৰণে মই আহ্বান জনাইছোঁ। আমাৰ সংযুক্ত বড়ো গণমঞ্চৰ নীতি আদৰ্শটো হ'ল কি হ'ল আমাৰটো যে প্ৰত্যেকটো মানুহক আমি সন্মান দিব লাগে। এভৰি পাৰ্চন ইজ দ্য ইম্পৰ্টেণ্ট ফৰ আছ। প্ৰতিজন মানুহে আমাৰ কাৰণে গুৰুত্বপূৰ্ণ আৰু চিনিয়ৰ মানুহক সন্মান দিয়াটো আমাৰ কৰ্তব্য। বয়সস্থ মানুহবিলাকক সন্মান দিয়াটো আমাৰ কৰ্তব্য। যিয়ে নহওক, আৰু আমি এটা চিন্তা কৰিছোঁ যে সদায় মহিলাবিলাকক আমি কথা কওঁ, আজি মহিলাবিলাক যথেষ্ট আমি যিটো মডেলিটি বনাইছোঁ বড়োকছাৰী ৱেলফেয়াৰ সমাজ কাউন্সিলৰ 36টা সমষ্টি প্ৰথম আছে, কিন্তু পিছলৈ সমষ্টিবিলাক আমাৰ বাঢ়িব আমাৰ সমষ্টিবিলাক। এই 36টা সমষ্টিৰ ভিতৰতে মহিলাবিলাকৰ কথা চিন্তা কৰি পেলাই আমি 6টা ৰিজাৰ্ভ চিট মহিলাসকলে 6টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে। এই 6টা সমষ্টিত কোনো পুৰুষ মানুহে প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰে। মহিলাবিলাকৰ 6টা ৰিজাৰ্ভ আমি ৰাখিছোঁ। যিয়ে নহওক, কাউন্সিলখন আমাক কেলৈ লাগে? আজি যিহেতু মাননীয় আমাৰ নিয়ম দুজন আছে, মই দুটামান কথা ক'ব লাগিব অলপ। জনজাতীয়সকলৰ অৰ্থনৈতিক, শৈক্ষিক, ভাষাগত আশা-আকাংক্ষা পূৰণ, ভৱিষ্যত প্ৰদান, সামাজিক, সাংস্কৃতিক আৰু জনগোষ্ঠীয় পৰিচয় সংৰক্ষণ তথা জনজাতি এলেকাসমূহৰ আন্তঃগাঁথনিৰ দ্ৰুত উন্নয়ন আৰু সামগ্ৰিক বিকাশৰ সাধনেই স্বায়ত্ত শাসিত পৰিষদৰ মূল লক্ষ্য। স্বায়ত্ত শাসন আমাক কেলৈ লাগে? স্বায়ত্ত শাসনটো এইবিলাক কৰিবৰ কাৰণে আমাক লাগে, উন্নয়ন কৰিব। আমাৰ অঞ্চলবিলাক দ্ৰুতগতিত উন্নয়ন কৰিব লাগে, শৈক্ষিকভাৱে আমাক তাৰমানে আগবঢ়াই লৈ যাব লাগে, সেইবিলাক কাৰণে দিছে। সেইকাৰণে আমি কৰিছোঁ যেতিয়া আমাৰ নিৰ্বাচন হ'ব, আজিতো আমাৰ যিবিলাক বড়োকছাৰী ৱেলফেয়াৰ সমাজ কাউন্সিলৰ মাননীয় 14জন মাননীয় সন্মানীয় যিবিলাক EM আছে, তেওঁলোকে আজি যথেষ্ট সংখ্যক নিষ্ঠা আৰু সততাৰ কাম কৰিছে আমাৰ দৃষ্টি। ঠিক তেনেদৰে যিবিলাকে পিছৰ পৰ্যায়ত তাৰমানে আমাৰ কেণ্ডিডেট ওলাই আহিব নিৰ্বাচন কৰিবলৈ বা সেৱা কৰিবলৈ, তেওঁলোকক আমি আহ্বান জনাবলৈ, যদি ৰাইজৰ কাম কৰিবলৈ যদি ওলাই আহে আপোনালোকে, মনত এটা সেৱা ভাৱ থাকিব লাগে। মানুহ চিনি পাব লাগিব। যিবিলাকে ৰাইজক সেৱা কৰাৰ মনোভাৱ আছে, তেওঁলোককে আমি কিবা কৰিব লাগিব, জিতাব লাগিব। কিন্তু অকল নিজক যদি সেৱা কৰিবলৈ লয়, সেইটো হ'লে নহ'ব। যিয়ে নহওক,
মই দুটামান কথা ক'ব আমি সংগঠন বড়ো অঞ্চল বড়ো কছাৰী ৱেলফেয়াৰ অটোনমাস কাউন্সিলত যিহেতু আজি দুজন ইএম আছে আমি দুটামান কথা তাৰমানে আহ্বান কৰিব বড়ো কছাৰী ৱেলফেয়াৰ অটোনমাস কাউন্সিলৰ সকলো সদস্যই যাতে নিস্বাৰ্থভাৱে ৰাইজৰ সেৱাত আত্মনিয়োগ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ এই মঞ্চত আমি আহ্বান জনাইছোঁ আৰু লগতে যিটো শিক্ষা বিভাগৰ ইয়াত আমাৰ কিবা আছে ইএম আছে কাৰ্যবাহী সদস্য আছে তেখেতক আমি কৈছোঁ শিক্ষা বিস্তাৰৰ বাবে তাৰমানে শিক্ষা বিস্তাৰৰ বাবে অধিক মনোযোগ দিবৰ কাৰণে তেখেতক আমি আহ্বান জনাইছোঁ যেটা আমি শিক্ষাৰ্থীভাৱে বহুত পিছ পৰি আছোঁ আৰু ৩ নম্বৰতে মই কৈছোঁ উন্নয়নমূলক আঁচনিসমূহ ৰূপায়ণৰ গুৰুত্ব আৰোপ কৰিব লাগে আৰু আমি কৈছোঁ নিয়োগৰ ক্ষেত্ৰত আমিও আগভাগ ল'ব লাগে যিটো বিটিডিৰ এৰিয়াৰ যিমানলৈকে থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড সেইটো কাউন্সিলে চিলেকশ্যন কৰিব পাৰে নিৰ্বাচিত কৰিব পাৰে কাক কেনেকৈ কি কৰা যায় এই নিয়োগ ব্যৱস্থাটো আমাৰ কাউন্সিল তাৰমানে আগভাগ ল'বৰ কাৰণে মই কাউন্সিলক আহ্বান জনাইছোঁ নিয়োগৰ ক্ষেত্ৰত আৰু জনজাতিসকলে ভূমিৰ অধিকাৰ পোৱাৰ ব্যৱস্থা কৰিব লাগে আমাৰ অঞ্চলে এই অঞ্চলটো হয়তো বহুত মানুহ এতিয়াও ৰিজাৰ্ভৰ ভিতৰত আছে ৰিজাৰ্ভতে আছে যুগ যুগ ধৰি গমেই নাপায় যে ৰিজাৰ্ভত এই ভূমি স্বত্ব অধিকাৰটো কেনেকৈ আমি পাব পাৰিম 2006 চনত ফৰেষ্ট আইনমতে দিয়ে না কি মতে দিয়ে যেনেকা হ'লেও জনজাতিসকলক ভূমি স্বত্ব অধিকাৰ দিবৰ কাৰণে আমি চৰকাৰক দাবী জনাইছোঁ আপোনালোকে জানি আচৰিত হ'ব যে জনজাতিসকল অকল বড়ো মানুহৰ কথা কৈছোঁ মই 70% বড়ো মানুহ এতিয়াও জংঘলত বাস কৰে ৰিজাৰ্ভত ধেমাজি গোটেই ৰিজাৰ্ভত বিশ্বনাথ গোটেই ৰিজাৰ্ভত শোণিতপুৰ গোটেই ৰিজাৰ্ভত শোণিতপুৰত গোটেই 3 লাখ 4 লাখ মানুহ আছে বড়ো মানুহ গোটেই ৰিজাৰ্ভত বাস কৰে বিশ্বনাথত বাস কৰে গোলাঘাটত বাস কৰে 70%তকৈ অধিক বড়ো মানুহ এতিয়াও ৰিজাৰ্ভত বাস সেইকাৰণে আমি ভাৰত চৰকাৰ বা অসম চৰকাৰক দাবী জনাই যে অতি শীঘ্ৰে 2006 চনত ফৰেষ্ট ৰাইট এক্ট যিটো সেইটো কাৰ্য কৰি পেলাই জনজাতিসকলক তাৰমানে ভূমি স্বত্ব অধিকাৰ দিবৰ কাৰণে আমি চৰকাৰৰ চেষ্টা কৰি আছোঁ মই আৰু দীঘলীয়া নগৰ দুটামান কথা ক'ব লাগিব যিহেতু আমিও তৃতীয় বড়ো শান্তি চুক্তি যিটো হ'ল সেই চুক্তিখনৰ আমিও যিটো স্বাক্ষৰকাৰী সংগঠন হিচাপে আমিও দুটামান কথা ক'ব লাগিব একৰ্ড চিগনেটৰী আমিও গতিকে ৰাজ্যটো আমি জনাব লাগিব বিটিআৰ চুক্তিৰ যিটো তৃতীয় বড়ো শান্তি চুক্তি সেই স্বাক্ষৰটো আমিও সংগঠন হিচাপে আমি ডিমাণ্ড কৰি আহিছোঁ যে যিমান কথাসমূহ আছে অতি শীঘ্ৰে এইটো কাৰ্য কৰিব লাগে বুলি আমি ভাৰত চৰকাৰৰ ডিমাণ্ড কৰি আহিছোঁ আৰু সেইদিনা আমি তাৰিখটো অলপ পাহৰিলোঁ আমি নিখিল বড়ো ছাত্ৰ সন্থা NDPৰ 3টা গোট আৰু আমি সংযুক্ত বড়ো জনমঞ্চ দিল্লীত গৈ পেলাই আমি ভাৰত চৰকাৰৰ যিটো হোম এফেয়াৰ্ছৰ নৰ্থ ইষ্টৰ এডিশ্যনেল চিফ ছেক্ৰেটাৰী তেখেতক লগ কৰি পেলাই আমি গোটেই ডিটেইল কথাবিলাক পাতি আহিছোঁ আৰু ডিমাণ্ড লৈ আহিছোঁ সীমা সম্প্ৰসাৰণৰ পৰা লৈ পেলাই 2006 চনৰ যিটো ফৰেষ্ট ৰাইট এক্ট আমাৰ বড়ো কছাৰী ৱেলফেয়াৰ অটোনমাস কাউন্সিলৰ যিটো পুঁজি আবণ্টন আৰু ভিলেজ নটিফিকেশ্যন হোৱাৰ কথাটো আমি কৈছোঁ তেওঁলোকে কৈছে আমাক যে আপোনালোকক কাউন্সিল দিব লাগে আমি দিলোঁ এতিয়া মই ক'লোঁ তাত দিলে হয় কাউন্সিলখন আপোনালোকে কিন্তু এইটো সাৱধান হ'ল আধাহে কাম হ'ল গোটেই পূৰ্ণাংগ কৰিব গতিকে আপোনালোকে কি কৰিব লাগে সেইটো অসম চৰকাৰৰ লগত বহি পেলাই আপোনালোকে সেইটো কেনেকৈ কি পলিচি কৰি পেলাই কিবা কৰা যায় পূৰ্ণাংগ পৰ্যায়ত কাম কৰিব পাৰে অতি শীঘ্ৰে কৰিব লাগে বুলি আমাক নিৰ্দেশ দিলে আৰু সেইদিনা আমাৰ মাননীয় আমাৰ বড়ো কছাৰী ৱেলফেয়াৰ অটোনমাস কাউন্সিলৰ আমাৰ মাননীয় চিফ মেহেন্দ্ৰ বসুমতাৰী এজন সংগ্ৰামী নেতা আপোনালোকে হয়তো দেখা নাই লগ এটা দিনৰ হয়তো আপোনালোকে লগ পাব তেখেতে দুটা যিটো চুক্তি হ'ল ভাৰত চৰকাৰৰ লগত তেওঁ দুটা চুক্তি তাৰমানে স্বাক্ষৰকাৰী মানুহ এজন এটা সময়ত শিক্ষক আছিলে বিএনপিৰ এজন সশস্ত্ৰ সংগ্ৰামী আছিলে এটা সময়ত বড়ো নিখিল বড়ো ছাত্ৰ সন্থাৰ সংগ্ৰামী নেতা আছিলে তেওঁ কেতিয়াবা আপোনালোকে মাতক আপোনালোকে বৰ বিনিময় কৰক বুজি পাব কথাবিলাক এতিয়া যিয়ে নহওক তেখেতো আহিব ইয়াত আমি অসম চৰকাৰ তথা ভাৰত চৰকাৰৰ লগত
আমি অসম চৰকাৰৰ লগত কথা পাতি আছো এই ক্ষেত্ৰত। তাৰপিছত মই এটা কথা ক'ব বিচাৰোঁ, যেহেতু আমি দিল্লীৰ লগত অসম চৰকাৰৰ লগত বাৰম্বাৰ কথা পাতি থকাৰ মাজতে অসমৰ যিটো শিক্ষা বিভাগে এটা দায়িত্ব কিবা ক'লে যে ভেঞ্চাৰ স্কুলসমূহ নলয় বুলি, তেতিয়া আমি সংযুক্ত বড়ো গণমঞ্চৰ তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু আমি কৈছোঁ যিহেতু চুক্তি 6.3 ক্লজ এটা আছে, সেই ক্লজৰ মতে বড়ো মাধ্যমৰ যিমান বিদ্যালয় আছে সব প্ৰাধিকৰণ হ'ব লাগে বুলি অসম চৰকাৰৰ পৰা ভাৰত চৰকাৰক আমি জনাইছোঁ, দাবী দিছোঁ। আৰু আমি কৈছোঁ যে আমাৰ বিদ্যালয়সমূহ যিমান নেকি অসমত বিদ্যালয় আছে, এই বিদ্যালয়সমূহ 99% বিদ্যালয়বোৰে 99-90%তকৈ অধিক বিদ্যালয়সমূহ ৰাইজে প্ৰতিষ্ঠা কৰে। ৰাইজে প্ৰতিষ্ঠা কৰে, পিছতে চৰকাৰীকৰণ কৰা হয়। সব তুমি কিবাবিলাক কণ্ডিশ্যনবিলাক ফিলাপ হয়, তেতিয়া এইটো চৰকাৰীকৰণ হয়। আজি মহোদয় আছে, মই এটা আহ্বান জনাওঁ তেখেতক, আমি এনেকুৱা কৰিব লাগে যিমান আমাৰ ট্ৰাইবেল জনজাতি এলেকাত বা বড়ো মিডিয়ামৰ স্কুল আছে য'ত য'ত প্ৰতিষ্ঠা হৈছে, সেই স্কুলসমূহৰ ইতিহাস লিখিব লাগে। কোনে প্ৰতিষ্ঠা কৰিছিলে, কি পৰিৱেশত বিদ্যালয়খন প্ৰতিষ্ঠা কৰা হ'ল, কোন কোন আছিলে প্ৰতিষ্ঠা কৰা হয়, এই ইতিহাসবোৰ আমাৰ থাকিব লাগে। কাৰণ ৰাইজে প্ৰতিষ্ঠা কৰা প্ৰতিটো আমাৰ বড়ো মিডিয়ামৰ স্কুল। গতিকে আজি চৰকাৰে মাৰ্জাৰ কৰিব বিচাৰিছে, কিবা কৰিব বিচাৰিছে, আমি এইটো বিৰোধ কৰোঁ। য'ত যেনেকৈ আছে আমাৰ বড়ো মিডিয়াম স্কুল এনেকৈ থাকিব দিয়ক, আমি সেইটোকে চৰকাৰক দিব লাগে। আৰু মই কথা আপোনালোকক জনাব লাগিব, যিহেতু এইটো ৰাভা হাছং এটা অঞ্চল, ৰাভা অট'নমাছ কাউন্সিল, ৰাভা হাছং, এই অঞ্চলৰ ৰাইজে এটা সিদ্ধান্ত ল'ব লাগিব। আমি এটা সিদ্ধান্ত লৈছোঁ ধেমাজিবাসী হিচাপে, মই ধেমাজিৰ মানুহ। মোৰ ঘৰটো জোনাই সমষ্টিত, জোনাইৰ একদম অৰুণাচল গেটৰ ওচৰত মোৰ ঘৰ। আমি মিচিং অট'নমাছ কাউন্সিল, মিচিং অট'নমাছ কাউন্সিলৰ লগত আমাৰ এটা চুক্তি হৈছিলে প্ৰথম, যে আমাৰ স্বাৰ্থটো সুৰক্ষিত হ'লেহে মই আপোনালোকৰ লগত থাকিব, আমাৰ এটা চুক্তি হ'ল। সেইমতে আমাৰ মিচিং অট'নমাছ কাউন্সিলক আমাৰ কাৰণে নিজে বাছি ল'বৰ কাৰণে আমাক 3টা সমষ্টি দিলে। 3টা সমষ্টি বড়ো মানুহৰ কাৰণে এটা ৰিজাৰ্ভ হয়। চিটটো তেওঁলোকৰ হয়, ডিপুটি চিটটো আমাৰ হয় বড়ো মানুহ। আৰু এজন EMD আৰু এজন GM এতিয়াও আছে। আমি ভাবিছোঁ চৰকাৰে এটা চিন্তা কৰিছে, ৰাভা হাছংখন সৃষ্টি হ'ব। যদি ইয়াত থকা বড়ো মানুহবিলাকৰ যদি ৰাজনৈতিকভাৱে সুৰক্ষিত হয়, আমাৰ বাবে যদি সমষ্টি নিৰ্ধাৰণ কৰি আমি জিকিব পৰাকৈ আমাক বনাবলৈ সুবিধা দিয়ে, 6 থকাৰ সুবিধা আমাক কৰে। গতিকে আমি স্পষ্ট কৈছোঁ, যদি আমাৰ স্বাৰ্থবিলাক সুৰক্ষিত হয়, অৰ্থনৈতিকভাৱে যদি আমি সুৰক্ষিত হওঁ, আমাৰ পৰম্পৰা ৰক্ষাৰ কাৰণে যদি আমাৰ যদি কোনো বিঘ্নিত নহয়, ৰাজনৈতিকভাৱে যদি আমি সুৰক্ষিত হওঁ, ৰাভা হাছং এলেকাত যদি 6 হয়, ফাণ্ডিঙো বেছি হ'ব, পুঁজিও আপোনালোক বেছি পাব, ৰাভা হাছং অট'নমাছ কাউন্সিলত থকাৰ বা নথকাৰ যুক্তিকৰ আছে। কিন্তু আমাৰ মানুহবিলাক আমি ইয়াৰ ৰাজনৈতিকভাৱে সুৰক্ষিত হ'ব লাগে বুলি আমি ডিমাণ্ড কৰিম। যিয়ে নহওক সদস্যসকল, আমাৰ যিহেতু আলহী দুজন আছে, আমাৰ বহুত কাউন্সিলৰ দুজন, অলপ দীঘলীয়া হ'ল আৰু অলপ মাতটো লাগি ধৰিছে। অলপ ইমান বুজি পাইছে নে পোৱা নাই, মই ৰাইজক কিমান বুজাব পাৰিছোঁ মই নিজে বুজি পোৱা নাই। তথাপিও মই কৈছোঁ, সদস্যসকল, আপোনালোকে যে আজি মোক এই বকো আঞ্চলিক আপোনালোকে সভাপতি আৰু সম্পাদক মহোদয় দুজনে মোক যে আমন্ত্ৰণ কৰি আহিলে ইয়াত আৰু ভাষণ ৰাখিবৰ কাৰণে সুযোগ দিলে, ৰাইজৰ লগত মই যিটো মুখামুখি হ'বলৈ